মই আজি বিশ্ব মাতৃ দিৱস এই বিশ্ব মাতৃ দিৱসৰ দিনা মই উপস্থিত আছোঁ চতিয়াৰ বাৰভেয়া গাঁও এইখন এই বাৰভেয়া গাঁৱত এইটো পৰিয়াল দুগৰাকী ছোৱালী এই দুগৰাকী ছোৱালী আচলতে পিতৃহাৰা তেওঁলোকৰ কিছু বছৰ আগতে তেওঁলোকৰ দেউতাক ইয়াৰ পৰা পৃথিৱীৰ পৰা বিদায় মাগিছে এইগৰাকী মহিয়সী মাতৃয়ে তেওঁলোকক এই দুজনী বিকলাংগ ছোৱালী যি হুইল চেয়াৰৰ ওপৰত তেওঁলোকে জীৱন পাৰ কৰিব লগা হৈছে তেওঁলোকক লৈ জীয়াই আছে সকলো কৰিছে আৰু এই দুইজনী ছোৱালী চয়নিকা ভূঞা আৰু ৰশ্মি ভূঞা তেওঁলোক আচলতে সাধাৰণ ছোৱালী নহয় আজি অসমত প্ৰতিষ্ঠিত তেওঁলোক অসমীয়া সাহিত্যত যথেষ্ট দখল আছে মেঘে ঢকা আকাশ বুলি যিখন উপন্যাস যি আত্মজীৱনীমূলক উপন্যাস এই উপন্যাসখন আচলতে এক উন্নতৰ প্ৰথম শ্ৰেণীৰ উপন্যাস বুলি ক'ব পাৰি যোনে পঢ়িছে তেওঁলোকে গম পাব আচলতে তেওঁলোকৰ জীৱন কি আৰু জীৱন কেনেকৈ উপভোগ কৰিব লাগে সেই উপন্যাসখনত বৰ সুন্দৰকৈ বৰ্ণনা কৰিছে আচলতে আজি আমি আসাম টক্সৰ পৰিয়ালৰ পৰা এইগৰাকী মাতৃলৈ আৰু এইগৰাকী যুৱতীলৈ আমি আমাৰ তৰফৰ পৰা জনাইছোঁ অশেষ ধন্যবাদ আৰু শুভকামনা।